हेलो दोस्तों, वेलकाम टू माय यूट्यूब चैनल। माने बछरेকৰ বিহু এদিন আমি আপোনালোকৰ মাজলৈ ভাল ভাল ভিডিঅ' দিম বুলি ভাবিছিলোঁ, কিন্তু বিহু গ'ল। ক'বলৈ মানে দুখে লাগি আছে। মানে আমাৰ মাজত মানে ভিডিঅ' বনোৱা ডিপেণ্ডাৰ মানে বহুত অলপ প্ৰব্লেম হৈ আছিলে। মানে ভিডিঅ' দিম বুলি ভাবিছিলোঁ, আমাৰ আধা শ্বুটিং হৈ থাকোঁতে মানে মানুহজনৰ অলপ মানে প্ৰব্লেম হৈ গ'ল। তো মানে আমি ভিডিঅ' আপোনালোকক বিহু বুলি একো দিবই নোৱাৰিলোঁ। কি হ'ল কি আপোনালোকেনো ভাবিছে কি হ'ল? তো মই নকওঁ, ডিপেণ্ডাৰ নিজৰ মুখৰ পৰা শুনক কেনেকুৱা কি হ'ল, তেওঁ মানে ভিডিঅ' কিয় দিব নোৱাৰিলোঁ আপোনালোকৰ মাজলৈ। হয়, আমাৰ তাৰমানে মোৰ বহুত বিশেষ এটা অসুবিধা হৈছিল। মই তাৰমানে অসুস্থ হৈ গ'লোঁ, মোৰ তাৰমানে ভৰিত প্ৰব্লেম এটা হৈ গ'ল। সেইটো কাৰণে বুলবুলেতো অকলেতো ভিডিঅ'টো বনাব নোৱাৰে ন। বাকীবিলাকো তাৰমানে সৰু সৰু ল'ৰা, সিহঁতেও টাইম দিব নোৱাৰে। সেইটো কাৰণে বহুত বিপদত পৰি গ'ল। যিখিনি পাইছে সি অকলে বাৰু কৰি আপোনালোকক দেখাইছে, কিন্তু মোৰ এই ভৰি প্ৰব্লেমটোৰ বাবে মই ভিডিঅ' চিডিঅ' বনাব পৰা নাছিলোঁ। এতিয়া আপোনালোকে পাব। এতিয়া মই তাৰমানে ভিডিঅ' চাইছোঁ, চাই ল'লে তাত কমেণ্টো কৈছে কিয় ভিডিঅ' ইমান চুটি হ'ল, কিন্তু চুটি হোৱাৰ কাৰণটো এইটোৱে যে মোৰ ভৰি প্ৰব্লেমটোৰ বাবে। সেইটো কাৰণে মই তাৰমানে পৰা নাই। তেখেতে যিটো বনাইছে তাৰমানে যিকণ আপোনালোক চেষ্টা কৰিছে দেখুৱাবৰ কাৰণে, কিন্তু এতিয়া মই সুস্থ হৈছোঁ অলপ। সিয়ে লৈ আহিলে মোক বলক অলপ মানে আহোঁগৈ বুলি। ভৰিখনৰ মানে প্ৰব্লেম হৈ আছে, তো ভাবিলোঁ বোলো সদায় এজন বেডত পৰি থাকিলে নহ'ব, বোলো অলপ উলিয়াই লৈ যাওঁ, মনটোও ভাল লাগিব আৰু আমাৰ ভিডিঅ' সম্পৰ্কেও অলপ বোলো জানো। মানে আধৰুৱা হৈ আছে বহুতখিনি ভাল ভাল কণ্টেণ্ট, তো সেইখিনিও আপোনালোকৰ মাজলৈ আকৌ উলিয়াই দিব লাগিব, তেতিয়াহে আপোনালোকে চাব পাৰিব। আপোনালোকে কমেণ্ট কৰিছে যেন ভিডিঅ'বিলাক চুটি হৈছে, মোৰ নিজকে দুখ লাগিছে। মানে আপোনালোক কেনেকৈ ক'ম, কি কৰি বুজাম। সেইকাৰণে মই বছৰেকৰ বিহু এদিনো ভিডিঅ' কৰিছিলোঁ, কিন্তু আপোনালোকৰ মাজলৈ উলিয়াই দিয়া নাই ভিডিঅ'বিলাক। কিয়নো মই আকৌ ডিপেণ্ডাৰ পাৰ্মিশ্যনটো লওঁ, বোলো তেওঁ কেনেকুৱা পাইছে কি হৈছে। মই মানে ভিডিঅ'বিলাক কৰোঁ গোটেইকেইজনৰ মাজত, মানে আমি আকৌ আলোচনা কৰি যিটো ভাল হয় সেইটোহে আপোনালোকৰ মাজলৈ দিওঁ। মানে খেলি মেলি কিছুমান বনাই পেলাই ঘূৰাই নোহোৱাই নিদিওঁ মানে। নিদিওঁ তাৰমানে আমাৰ সেইটোৱে। তাৰমানে এতিয়া ভাবিছিলোঁ বিহু আহিছে গৈছে, আমাৰো বহুত আনন্দ আছিলে কি আমাৰ মাঘৰ বিহুটো কেনেকৈ এটা ৰাইজক দেখুৱাম ভিডিঅ' বনাই, এইটো আমাৰ তাৰমানে প্লেন আছিলে। কিন্তু হঠাতে মোৰ এই বেমাৰটো হৈ যোৱাৰ বাবে এইটো আমি বনাব নোৱাৰিলোঁ। এতিয়া ভাল হৈছে, আপোনালোকে আগৰ দৰে আকৌ লম্বা ভিডিঅ' পাব আপোনালোকে। দীঘল দীঘল ভিডিঅ' পাব। ডিপেণ্ডাৰক আশীৰ্বাদো কৰক যে সোনকালে সুস্থ হৈ লওক, নহ'লে ভিডিঅ'বিলাক কৰিব নোৱাৰিলেতো আমাৰো প্ৰব্লেম হৈ দিয়কচোন। মানে আমি মানে ফটোৱা কৰি ভাল পাওঁ, মানে আপোনালোকৰ মাজত হাঁহুৱাই কৰি এনেকৈ যাতে দুখত থাকিব নালাগে কেতিয়াও, অলপ হাঁহি থাকিব সেইটোৱে বিচাৰোঁ। কিন্তু জীৱনতো চবৰে দুখ থাকেই, তাৰ মাজতে অলপ আমি হাঁহি মানে আপোনালোকৰ মুখত দিবলৈ চেষ্টা কৰোঁ। তো বিভিন্নজনে মানে এতিয়া ফোন কৰি আছে কি হ'ল ভিডিঅ' নাই, মেছেজ কৰি আছে হোৱাটছএপত। মানে মোৰ বেয়া লাগিছে নিজকে, কি বুলি দিম এতিয়া। মানে সেইকাৰণে ভাবিলোঁ বোলো মই অকলে বোলো ভিডিঅ'টো কৰি লাভ নাই, বোলো তেওঁকো বোলো অলপ উলিয়াই লৈ যোৱাটো হ'ব, ভিডিঅ' বোলো কিয় কৰিব পৰা নাই সেইটোও দেখাই দিয়া হ'ব। তো ডিপেণ্ডাৰ মুখে গম পালে তেওঁ মানে অলপ গৈ থাকোঁ, অলপ মানে অসুস্থ হৈ আছে, মানে ভৰিখনৰ অলপ প্ৰব্লেম। সেইকাৰণে আমি মানে এইকেইদিন ভিডিঅ' দিব পৰা নাই দিয়ক। তো আপোনালোকে যদি বুজি পাইছে কথাটো, মানে মানুহৰ জীৱনতো থাকেই দুখ নহয় জানো। তাকে বোলো ভাবিলোঁ অলপ উলিয়াই লৈ যাওঁ মানুহজনক, ভৰিখন তেতিয়াহে অলপ ভাল পাব। তো সিমানেই আছিল মানে ভিডিঅ'টো। যাতে আপোনালোকে আশীৰ্বাদ কৰিব আৰু যাতে ভাল ভাল ভিডিঅ' বনাবৰ কাৰণে আমি আপোনালোকক চেষ্টা কৰিমেই। ইমান কি কৰিম আপোনালোকে কমেণ্টত জনাব, লাইক শ্বেয়াৰ কৰি দিব। উৎসাহ দিলেতো আৰু ভাল পাম আমি। মানে আৰু আশীৰ্বাদো কৰিব যেন ডিপেণ্ডাৰ অলপ অতি শীঘ্ৰেই মানে সুস্থ হৈ উঠক, তেতিয়াহে মানে মই অকলে কি কৰিম মানে কওকচোন। অকলে হ'লেতো ভিডিঅ' বনাব এই কিন্তু সেনেকুৱাই হৈ আছে। মই সেইকাৰণে মানে অলপ আপোনালোকক যেনেকৈ নকওঁ মই ভিডিঅ' ঢালি থাকিব লাগিব, কাৰণ মোৰ জবান দিয়া হৈ আছে প্ৰথমতে যে ভিডিঅ' ঢালিমেই 3 দিনৰ মূৰে মূৰে। কিন্তু 3 দিন নহয়, আজি 3 দিন হৈ গ'ল, তো ভিডিঅ' মই দিব পৰা নাই। বহুত দুখো লাগিছে, মই কি কৰিম এতিয়া। তো ভাবিলোঁ বোলো নহয় এনেকৈ থাকিলে নহয়, বোলো আচল মেইন কথাটো ক'ত লাগি আছে সেইটো ৰাইজৰ আগত উলিয়াই দিয়াটো ভাল। নহ'লে ভাবিব বোলে কি হ'ল 2 দিন ভিডিঅ' দি পেলাই 2 দিন ভিডিঅ' নিদিয়া হৈ গ'ল। মানে এতিয়া কেছটো গম পাইছে, এইবিলাক মানে দুখ হৈ আছে। মানে সেইকাৰণে মানে ডিপেণ্ডাৰ যাতে বেমাৰটো সোনকালে ভাল হয়, লাহে লাহে ভাল পাইছে, আৰু আশীৰ্বাদ কৰক যাতে অতি শীঘ্ৰে ভাল হয়, আকৌ ভিডিঅ' বনাব যাতে আহি যায় আমাৰ মাজত। তো ইমানটোৱে ভিডিঅ' আছিল নহয়, সেই কৈ পেলাই আপোনালোকক এইটো জনাবলৈ যে এইটো আমাৰ প্ৰব্লেম নাই, আপোনালোকে লাইক চাইক কৰি দিব, সুস্থ হওক বুলি আপোনালোকে আশীৰ্বাদ কৰিব। আগৰ দৰে ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লেই তেতিয়া আমিও আপোনালোকক আৰু মানে ভাল ভাল ভিডিঅ' আনি আছোঁ মাজলৈ। ছাবস্ক্ৰাইব কৰিলেই তেতিয়া ভাল ভাল ভিডিঅ' দিলে চাবই আকৌ, এনেকৈ নোচোৱাকৈ থাকিলে দুখ লাগে আৰু। দুখ লাগে আৰু চাব, বহুত ভিউজটো কমি গৈছে। ভিউজটো কমি গৈছে ন, আপোনালোকে ছাবস্ক্ৰাইব কৰি লৈছে, কিন্তু ভিডিঅ'টো গ'লে চাব। আপোনালোকৰ কাৰণেতো আমি দিন ৰাতি কষ্ট কৰি আছোঁ। তো ইমানেই আছিল দিয়ক ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আগৰ দৰে মৰম দিব বুলি আশা কৰিলোঁ দিয়ক। ধন্যবাদ।